আমি সকলো কথা কেৱল নেগেটিভলি ভাবিব নালাগে, কিয়নো তেনে কৰিলে আমি কিছুমান অপৰচুনিটি মিছ কৰিব পাৰোঁ। আকৌ যিকোনো কথা অকল পজিটিভলিও ভাবিব নালাগে, কাৰণ তেনে কৰিলেও আমাৰ কেতিয়াবা কিবা নহয় কিবা লোকচানো হ'ব পাৰে বা বিপদতো পৰিব পাৰোঁ। আৰু কোনো কথা নিউট্ৰেলি ভাবি লাইটলিও ল'ব নালাগে। তেনে কৰিলেও কেতিয়াবা আমাৰ অনুশোচনা হ'ব পাৰে, কিয় লাইটলি লৈ অৱহেলা কৰিছিলোঁ বুলি। গতিকে আমি কোনো এটা কথা পজিটিভ, নেগেটিভ আৰু নিউট্ৰেল এই তিনিও ধৰণে ভাবি তাৰ ভাল বেয়া, লাভ লোকচান, গুৰুত্ব আদি বিচাৰ কৰি চাই বিবেকেৰেহে সিদ্ধান্ত লোৱা প্ৰয়োজন।